Kamera soal film bye bye dia. Bye bye. Bye bye dia. Hi. Hey guys, good morning and welcome back to my channel. Namaskar, moi Nilakia আপোনালোক সকলোলৈকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। তো পোন প্ৰথমতে আপোনালোক সকলোলৈকে আমাৰ বাপতি খাহন ৰঙালী বিহুটিৰ বহুতো হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। ৰঙালী ৰঙেৰে যেন সকলোৰে মনবোৰ ভৰি পৰক তাৰে কামনা কৰিলোঁ। তো ভ্লগটো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাৰ পৰাই আপোনালোকক দেখাই থাকিম কি কি কৰোঁ কি কি নকৰোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, ক্লিপ নকৰিব। ফালে পূৰা একদম বিহু গান লাগি আছে, যিহেতুকে বিহু লাগিছে আৰু গাত অলপ চলপ। আপোনালোকৰ বিহু কেনেকুৱা আয়োজন চলিছে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু কোনে কোনে কি কি বনালে সেয়াও দেখাবলৈ নাপাহৰিব। আজি ৰাতিপুৱাৰ পৰা বতৰটো বহুত বেয়া কৰি আছে, চাৰিওফালে একদম পূৰা আন্ধাৰ কৰি আনিছে বতৰে। বিহুৰ দিনত অৱশ্যে বৰষুণটো ভাল নহ'লে মানে বতৰটো যদি ভাল নহয় তেন্তে ভাল নালাগে, হয়নে নহয়? কি কয় আপোনালোকে? তো অলপ মনটো ভাল লাগি থকা নাই, অলপ ৰ'দটো দিলে ভাল লাগে যিহেতুকে। কি হয় এতিয়া চাই থাকোঁ আৰু অলপ দেৰিলৈকে বতৰটো মুকলি কৰে নে নকৰে। তো এতিয়া আপোনালোকক এটা বহুত মূল্যৱান বস্তু দেখাবলৈ গৈ আছোঁ, চাই থাকক বলক তেন্তে। আমাৰ কপৌ ফুল ধুনীয়াকৈ একদম লাগিলেই। বিহু বুলি ক'লেতো কপৌ ফুলটো মেইন, আৰু এডাল তিনিডাল ফুলিছে কপৌ ফুল। চাওক কিমান ধুনীয়া লাগিছে। এতিয়া এয়া মাহ আৰু হালধি পিচাৰ কাৰ্যসূচীটো আছেগৈ, বাকী কাম বন কৰি শেষ হৈছে আৰু এতিয়া পিচি লওঁগৈ আৰু গাইজ। তো মাহ হালধি পিচি হৈ গ'ল, এতিয়া মই মূৰত লগাই লৈছোঁ মাহ। অলপ সময় ৰাখিম এনেদৰে, আধা ঘণ্টামান ৰখাৰ পিছত মূৰটো ধুই দিম। মাহটো বিহু বুলিয়ে নহয় এনেও লগাব পাৰে আপোনালোকে চুলিত, বহুত ভাল, চুলি স্মুথ কৰে, চিল্কি কৰে আৰু চুলি গুৰিবোৰ বহুত মজবুত কৰে। তো আপোনালোকে এনেও লগাব পাৰে মাটিমাহ এনেদৰে পিচি। তো ফাইনেলি মোৰ একদম কাম বন কৰি গা পা ধুই আজৰি হ'লোঁ। মূৰটো তিয়াই দিলোঁ আৰু মাহ খানি থোৱা আছিলে যে, তাৰপিছত তিয়াই দিলোঁ। এতিয়া খোৱা বোৱা কৰিব লাগে, কিবা এটা খাই লওঁগৈ। তাৰ আগতে আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এইটো হৈছে এটা ৱাও প্ৰডাক্টছৰ ছানস্ক্ৰীণ হয়। তো এইটো চাওক, মই বেক কেমেৰাত দেখুৱাই দিছোঁ। এইটো ইয়াত চাওক লিখা আছে অল স্কিন টাইপছ, সকলো স্কিনতে লগাব পাৰে আপোনালোকে, অইলি আৰু ড্ৰাই। আৰু এইটো হৈছে মেড ইন ইণ্ডিয়াতে বনোৱা হৈছে, এইটো নেচাৰেলি বনোৱা হৈছে এইটো। আৰু ইয়াৰ ৰিচটো চাওক 375, আৰু মই এইটো অফাৰ পাইছিলোঁ অলপ। আপোনালোকে যদি ল'ব বিচাৰে মই ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। এইটো মই ফ্লিপকাৰ্টতে অৰ্ডাৰ দি আনিছিলোঁ। ছানস্ক্ৰীণ আপোনালোকে ঘৰৰ ভিতৰত থাকিলেও লগাব পাৰে আৰু বাহিৰত গ'লেও লগাব পাৰে, কোনো প্ৰব্লেম নাথাকে, ঘৰত থাকিলেও লগাব পাৰে আপোনালোকে। তো লগাই চাব। এতিয়া যাবলৈ লৈছোঁ মামাৰ ঘৰলৈ, লগত যাব মোৰ ভণ্টি। তো বলক। তাই অহাই নাই, বাটলৈ ৰৈ আছোঁ। আমাৰ ঘৰ আহি পাই গ'লোহি। এইফালে আমাৰ নাচনী একদম হুঁচৰি গাবলৈ ৰেডি ন। মেকআপটো চাওক, জেতুকা দেখুওৱা, জেতুকা নে মেহেন্দি? মেহেন্দি। আমাৰ ঘৰত যাবা হুঁচৰি গাবলৈ? আৰু গিফ্টটো কেনেকুৱা লাগিলে ক'বা। ভাল লাগিছে। মুনবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। তুমি কৈছানে নাই? মই কৈছোঁ। আমাৰ নিয়ৰক দেখাই দিওঁ চাওক। নিয়ৰ হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। নোকোৱা হে? বিহু শুভেচ্ছা জনালোঁ চবকে।
আৰু বিহু খাবলৈ আহিব বিহু খাবলৈ আমাৰ ঘৰত আহিব মুনবাহঁতৰ ঘৰতো আহিব এইফালে আমাৰ আৰু এজনী নাজনী তৈয়াৰ হৈ আছে নেমেলিবা দেই চকু নেমেলিবা ফেনত লাগি থৈবি ঐ বতাক লৈ যা কিছু চকু চা এইফালে চকু মেলি দিবা দেই চকু মেলি নে চকু মেলিব নোৱাৰে এতিয়া ছোৱালী অ'কে যাওঁগৈ আমি বাই 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 যাবা মামি যাওঁ আজি কাইলৈ যাবা না হুঁচৰি গাবলৈ আমাৰ ঘৰলৈ বাই 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 দিয়া বাই 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 দি দিয়া হাই হুঁচৰি গাবা আজি হুঁচৰি গাবা হুঁচৰি গাবা গাবা গাবানে 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 চোন গাবা আমাৰ ঘৰত যাবা অঁ যাবা যাবা দেই যাওঁ যাওঁ মামা ঘৰৰ পৰা আহিলোঁ আহি কৰি এতিয়া শাক বিচাৰি আহিছোঁ 100 এবিধ শাক এইটো হৈছে বিহুৰ পৰম্পৰা শাক পাবলৈ নাই মোৰ 12 হৈছেহে বিচাৰি আছোঁ বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক তেৰ আমি শাক বিচাৰি আহি পথাৰে পথাৰে পালোহি ক'ত পথাৰে পথাৰে ঘূৰি ফুৰিছোঁ সেইজনীও আহি ওলালি কেইবিধ হ'লতো 30 মোৰ 26 হৈছে আৰু ক'ত পথাৰে পথাৰে বিচাৰি ফুৰিছোঁ শাক বিচাৰি পোৱা নাই আমি শাক বিচাৰি আহি ক'ত বহি আছোঁ পুখুৰী ঢিপত বহি আছোঁ পুখুৰীও নহয় এইটো কি ঢিপ উঠাত আছে ইয়াতে বহি আছোঁ পথাৰত ইফালে শাক বিচাৰিব লাগে আমি ভাগৰ মাৰি আছোঁ ইয়াতে বহি বহি তোমাৰ হাতত জেতুকা লগাইছা দেখুৱাই দিয়া বিহু লাগিছে আৰু অলপ অলপ ইফালে আমাৰ এখেতেও লগালে জেতুকা কিন্তু মইহে নাই লগোৱা এতিয়া অকণমান দিলেই হ'ল আৰু জেতুকা দিবি নহয় ন মইনা অ মইনা অ মইনা 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 অ মইনা খাই নবই নহয় তিতাও নহয় মিঠাও নহয় মজা লাগিছে দেই পোৱালিজনী বা হৈ গ'ল 100 এবিধ শাক আজি 100 এবিধ শাক গোটাই দিলোঁ দেই বা কম বিচাৰিছোঁ নে মানুহৰ ঘৰে চেপে চেপে গৈ বিচাৰি ফুৰিছোঁ আমি এয়া আনিছোঁ ফুলৰ পুলি আৰু হুঁচৰি আৰম্ভ হৈ গ'লে পোৱালিখিনি যাব লাগে চাকি বন্তি জ্বলাব লাগে আমি তো এইফালে আজি আমাৰ বিহুৰ থালি ৰেডি হৈ গ'ল এয়া হৈছে মাটিমাহৰ তৰকাৰী আৰু এয়া পৰ্ক ফ্ৰাই আৰু এয়া হৈছে 100 এবিধ শাক এইখনেই আৰু আজি আমাৰ থালি আমাৰ মোহন কিয় অকলে অকলে গায় ধুনীয়াকে ইমান দূৰতকে আছ ওচৰলে
বান্ধে আছে ধুনীয়া হৈছে ধুনীয়া হৈছে গীত যা যা কেনেকুৱা এটা বাটি নমাৰো দুটা বাটি অনাৰো এটা বাটি সুতো মোৰ চুলি চিঙি আশীৰ্বাদ কৰিছো জয় হৰি বোলা জয় ৰাম বোলা সেৱকী মনোবাঞ্ছা পূৰ্ণ হকে ধন বোৱালি